হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি বহুত দিনৰ মূৰত এনেকৈ দীঘল ভিডিঅ' এটা লৈ আনিছোঁ। মানে আজি ঘৰত আহিব আলহী, আৰু এইকেইদিন আমাৰ ঘৰত মানে ৰেগুলাৰ আলহী আৰু যোনে মানে মোৰ মিনি ব্লগবিলাক কণ্টিনিউ চাই আছে সেই সকলো লোকে হয়তো গম পাইছে যে আমাৰ ঘৰত কিমান আলহী এইকেইদিন। আৰু আজিও আলহী আহিব 4-5জনমান। তাকে একদম ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই ৰেডি হৈ লৈছোঁ আৰু এতিয়া বনোৱা কৰাত লাগিব মায়ে মই দুইজনীয়ে লাগিব আৰু বহুতো বস্তু বনাব লাগিব। এইফালে আদা নহৰু পিঁয়াজ গুচাই আছোঁ, আৰু এইফালে মাছৰ পেটুকা অকণ আছে, আৰু আনফালে এয়া মাছ ফ্ৰাই কৰিলোঁ। এয়া ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি থৈছোঁ। আৰু মাংসও হ'ব। মাংসও এতিয়া দেউতা যাবহে মাংস আনিবলৈ, এতিয়ালৈকে অনা নাই। এইবিলাক মাংসৰ কাৰণে আলু আদা নহৰু পিঁয়াজ গুচাই আছোঁ। মাংসখিনি আনিলে বনাম। আৰু প্ৰথমতে মাছ বনাই লৈছোঁ। আৰু আজি মাছ কিহৰ লগত বনাম জানেনে? ৰ'ব দেখুৱাই আছোঁ। যিহেতু আজি মাছ ভেদাইলতাৰ লগত বনাম বুলি ভাবিছোঁ। ভেদাইলতা নৰসিংহ এনেকৈ যে জোল বনায়, সেইবাবে এয়া দেখিছেনে ইমান ওপৰত আছে একদম তামোল গছজোপাত। বহুত লাগিছিলে, এইফালে শুকাই মৰিয়ে গ'ল আৰু আধা লাগি আছে। তাকে এইফালে মায়ে একদম এয়া চকীৰ ওপৰত উঠি লৈছে, উঠি পেলাই একদম এয়া কাটি আছে। আৰু এই ভেবেলী লতাখিনি ডাইৰেক্ট মিক্সিত পেষ্ট কৰি আনিলোঁ এইখিনি, যিহেতু মাছৰ লগত বনাম। আৰু এইফালে আদা নহৰু জালুক জিৰা পেষ্ট কৰি লৈছোঁ। আৰু এইফালে মায়ে ধুনীয়াকৈ এয়া তেল বহাই দিলে, মায়ে বনাব বাৰু। আৰু এই কেৰাহীটো লোহাৰ কেৰাহী দেই, এইটো লেতেৰা নহয়, আপোনালোকে লেতেৰা বুলি নাভাবিব, এইটো লোহাৰ কেৰাহী হয়, সেইবাবে কালাৰটো এনেকুৱা। আৰু এতিয়া এয়া পেষ্টখিনি দি দিব। কিন্তু পেষ্টখিনি দি দিছে। আৰু এইটো জোল খাই বাৰু কোনে কোনে ভাল পায়, বহুত ভাল লাগে, আৰু আমাৰ পেটৰ কাৰণে বহুতেই ভাল এইটো। মই কিন্তু বহুত ভাল পাওঁ দেই এইটো খাই। আৰু এয়া অকণমান উতলাৰ পিছতে এয়া মাছ দি দিব। আৰু সকলোৱে বনাব জানেই, মই অকণ দেখুৱাই দিছোঁ আপোনালোকক। আৰু ইয়াত ধুনীয়াকৈ যে মাছখিনি ফ্ৰাই কৰি থৈছিলোঁ, এতিয়া মাছ এপিচ এপিচকৈ দি দিম। আৰু গৰম গৰম ভাত আৰু এনেকুৱা অকণমান জোল হ'লে আৰু একো নালাগে, নহয়নে? মাছখিনি দিয়াৰ পিছত অকণমান ভালদৰে উতলিবলৈ দিম। উতল অহাৰ পাছত আৰু হৈ যাব। তাৰপিছত আকৌ বেলেগ বনাম, আৰু কি বনাম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। মাছৰ জোলখিনি হৈ গ'ল, দেখুৱাইছোঁ ৰ'ব। এয়া হটকেছত সোমোৱাই থৈ দিছোঁ, গৰম গৰম হৈ থাকিব। এইখিনি চাওকচোন, অকণমান টেষ্ট কৰি চাইছিলোঁ, ইমান যে ধুনীয়া হৈছে নহয়, একদম জালুকীয়া, বহুত ধুনীয়া হৈছে। এয়া যিহেতু আলহী অহাৰ অলপ দেৰি হ'ব, সেইবাবে আমি ৰাতিপুৱা ভাত সাজ এনেকৈয়ে খাই লওঁ। এয়া মাৰ ভাত, মগু দালি আলু গাজৰ এনেকৈ দি দিছে। এয়া ভাতখিনি এনেকৈয়ে খাই লওঁ, আৰু পিছত আলহীৰ লগত আকৌ ভালকৈ খাব লাগিবই। এইফালে আইতাই খাই আছে কলপাতত খাই আছে, আৰু আমি এনেকৈ বাঢ়ি লৈছোঁ, খাই লওঁ। আৰু এতিয়া ভাতকেইটা খাই আহিছোঁ, আৰু ভাতকেইটা খোৱাৰ পিছত যে ইমান ঠাণ্ডা লাগে নহয়, সেইবাবে অকণমান ৰ'দত ৰখিছোঁ। আৰু কালিয়ে আজি বতৰটো যে ইমান বেয়া কৰিছে, ৰ'দটো ইমান দেৰিকৈ ওলায়। আপোনালোকৰ ফালে কি জনাবচোন। এইফালে কিন্তু বহুত ঠাণ্ডা, আৰু আজিও ৰ'দটো বহুত দেৰিকৈ ওলাইছে। আৰু মই কিন্তু আলহী আহিলে বহুত ভাল পাওঁ দেই, কাৰণ একদম বিধে খাদ্য, আৰু এনেও খোৱা হয় মাছ মাংস, এনেওতো খোৱা হয়েই, কিন্তু আলহী আহিলে কিবা এটা খাই বেছি ভাল লাগে, নহয়নে? আৰু আজিৰ স্কুলবিলাকো বন্ধ, সেইবাবে ৰাতিপুৱাই মই টিউশ্যন কৰি একদম আজৰি, দিনটোলৈ আজৰি হৈ থাকিলে ভাল। আৰু আজি ভিডিঅ'টো কেৱল খোৱা বোৱা এইবোৰ ওপৰতে, আৰু বেলেগ তেনেকুৱা দেখাবলৈ একো কণ্টেণ্ট নাই। বনাম, যিখিনি বনাওঁ তাকে দেখুৱাম। আৰু এইফালে মায়ে এতিয়া হেৰি বনাই আছে, মাটিমাহৰ খাৰ বনাই আছে। দাইল, মাটিমাহৰ খাৰ, আৰু ভেবেলী লতা মাছৰ দি সেইখনটো হ'লে, আৰু দেউতা আহি আছে, মাংস আনিবলৈ আহি আছে, এতিয়া ফোন কৰিছিলে। মাংস আনি আছে, মাংস হ'ব। আৰু কি বনাওঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মায়ে এয়া চব্জি কাটি আছে। এইফালে গাজৰ আলু পিঁয়াজৰ নলা মটৰ, এয়া মিক্স চব্জি এখন হ'ব, তাৰ বাবে এয়া কাটি আছে। মই দেখিছেনে হাতত ঝাৰু লৈ আহিছোঁ, কাৰণ মোৰ সদায় কাম এইটোৱে, ঘৰটো সাৰা। ঘৰ বাৰু সাৰিলোঁ, মুচিলোঁ, আকৌ এতিয়া লেতেৰা হ'ল। ওচৰৰ পোৱালিবিলাক আহি থাকে, আৰু এনেকৈ লেতেৰা কৰিলে এতিয়া মই ঘৰটো সাৰি লওঁ। আৰু
আলহী পাই গ'লহি, বাহিৰত বহি আছে আৰু মাহঁতে চাহ এটা বনাই আছে, সেইবাবে মই ধুমা ধুম এইখিনি মিক্স চব্জিখিনি বনাই আছোঁ। এইখিনি বনাই হোৱাৰ পিছতে মাংসটো বহাওঁ আৰু তাৰপিছত আলহীক ভাত দিওঁ আৰু খাবলৈ, কাৰণ টাইমো হৈছেতো লাহে লাহে। এতিয়া মাংস বনাবলৈ লৈছোঁ। এয়া মাংস, আলু, পিঁয়াজ, এইফালে মছলা আৰু এয়া আদা নহৰু জালুক জিৰা পেষ্ট। এইফালে কেৰাহীত তেল দি দিলোঁ, গৰম হৈ আছে। এতিয়া পিঁয়াজ দিম, আৰু এইফালে মাংস সিজি আছে, পানী দিব হৈছে আৰু বেছি পানী নিদিওঁ, অলপমান গ্ৰেভি কৰিম মাংসখিনি আজি, যিহেতু আৰু বেলেগ বহুত বস্তু আছে, মাছৰ জোল সেয়া আছে, সেইবাবে মাংসখিনি বেছি পানী নিদিওঁ, অকণমান গ্ৰেভি কৰিলে খাই ভাল লাগিব। এয়া আলু সিজিছে আৰু অকণ সময় সিজাৰ পিছতে পানী দি দিম। ফাইনেলি আমাৰ সকলোখিনি আইটেম বনাই হৈ গ'ল আৰু এতিয়া প্লেটিং কৰি আছোঁ। এয়া ধুনীয়াকৈ, এতিয়ালৈকে বহা নাই আৰু ধুনীয়াকৈ ডিছকেইখন সজাই লৈছোঁ। আৰু এয়া বাল্টিঙত দেখিছেনে, এয়া বাল্টিঙত আজি দালি দিম। এক বাল্টিং এয়া সৰু সৰু বাল্টিং, দেখিছেনে, সৰু সৰু, ভাল লাগে দেখিবলৈ। এইটো এটা সৰু, গোটেইখিনি সজাই হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। এইফালে ফাইনেলি প্লেটিং কৰিলোঁ, কি কি আছে মই জনাই আছোঁ। এইফালে ভাত, নেমু, এইটো হৈছে মচুৰ দাইলৰ চাটনি, এইটো হৈছে পদিনা চাটনি, মিক্স ভেজ, সৰিয়হ আৰু জলকীয়া আচাৰ, এইফালে তিয়ঁহ, এয়া ভেবেলী লতা আৰু মাছৰ জোল, মাংস, দালি, মাটিমাহৰ খাৰ, এনেকৈ আৰু চবকে দি দিছোঁ। আৰু এনেকৈ সজাই দিলে যে ইমান ধুনীয়া লাগে নহয়, দেখিও ভাল লাগে আৰু দেখাৰ লগতে খায়ো যে ইমান ভাল লাগে নহয়। এইফালে এয়া পানী দি দিছোঁ, এইফালে দিছোঁ আৰু এইফালেও মানুহ বহিব। বাল্টিংকেইটা আঁতৰাই দিলোঁ, ভাবিছিলোঁ বাল্টিঙত দিম, আঁতৰাই দিলোঁ। এয়া আৰু এতিয়া আলহীয়ে খাই কৰি গ'ল, খাই বোলে বহুত ভাল পালে খানাটো, আজিৰ খানাটো বহুত ভাল পালে, বিশেষকৈ মাছৰ জোলখিনি বহুত ভাল পালে, যিখিনি আমি ভেবেলী লতা দি বনাইছিলোঁ। আৰু সেইখিনি অসমীয়া থলুৱা খাদ্য এনেও ভালেই হয় খাবলৈ। আৰু তেন্তে এতিয়া আমিও ভাতটো খাই লওঁগৈ, কাৰণ ৰাতিপুৱা ভাত কি খাইছিলোঁ আপোনালোকে দেখিছিলে, দেখুৱাইছিলোঁৱে। এতিয়া ভাতটো খাই লওঁগৈ, তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইমানেই, বাই।